আৰু মৃত্যুৰ সৈতে যুঁজিব লগা হৈছিল লাইফ এণ্ড ডেথৰ জীৱনটো ঘূৰাই অনাৰ ক্ষেত্ৰত হনুমানজীয়ে সঞ্জীৱনী বৌটি প্ৰকৃতিৰ বুকুত থকা ঔষধি গুণবিলাক জনা মানুহৰ যাৰ হাতত তাহাঁতৰ পূৰ্বপুৰুষে এৰি থৈ যোৱা কিছুমান টেক্সট আছে, মানুস্ক্ৰিপ্ট ফৰ্মত আছে, বিভিন্ন লিপিত আছে। সেই টেক্সট থকা নীতি নিয়মতে ঔষধ দিয়া হয় ৰোগীক, আৰু ঔষধ পোৱাৰ পাছত ৰোগীবিলাকে আৰোগ্য লাভ কৰে। মই প্ৰথমতে থিৰাং কৰিছিলোঁ, কিন্তু 14 আৰু 15, 16 এই 3টা দিনত দিল্লী আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত কিছু এৰাব নোৱাৰা প্ৰগ্ৰাম থকাৰ বাবে অহাটো সম্ভৱ নহ'ব। সেইকাৰণে মই আগতীয়াকৈ আপোনালোকক লগ পোৱাৰ আশা প্ৰকাশ কৰিলোঁ, আৰু এই ইচ্ছাত সঁহাৰি জনালে আপোনালোকৰ অতি মৰমৰ অধ্যক্ষ শইকীয়া ডাঙৰীয়াই আৰু কানৈ মহাবিদ্যালয়ৰ পৰিয়ালে। গতিকে মই আপোনালোকৰ প্ৰতি এই সুবিধা প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াত নিহিত হৈ আছে, ক'ৰ পৰা আৰম্ভ কৰোঁ মই কিছু বিমূৰত কৰিছোঁ। Where from I should start? যাই কি নহওক, এটা কথা ক'বই লাগিব, এইখন মহাবিদ্যালয়ে বহু ক্ষেত্ৰত আগৰণুৱা আছিল একালত, বিশেষকৈ সাংস্কৃতিক দিশত, ক্ৰীড়া জগতত, শিক্ষা জগতত। এই বিষয়বিলাকত শিক্ষা, সংস্কৃতি, ক্ৰীড়া তিনিটা দিশত আগৰণুৱা হিচাপে পৰিচয় বুটলিবলৈ, স্বীকৃতি বুটলিবলৈ সক্ষম হৈছিল এই কানৈ মহাবিদ্যালয়। যিসকল মহান ব্যক্তিয়ে এই শিক্ষানুষ্ঠান গঢ় দিলে, মই তেখেতসকলৰ দীঘলীয়া তালিকা মই এইখিনি সকলোৱে ক'ব নোৱাৰিম। গতিকে লক্ষী দত্ত ডাঙৰীয়াক স্মৰণ কৰিবই লাগিব, যোগীৰাজ বসু ডাঙৰীয়া মহান বিশ্ববিখ্যাত পণ্ডিত, জ্ঞানী গুণী লোকে এই মহাবিদ্যালয়ত শিক্ষাদান প্ৰদান কৰি, মাত্ৰ শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰি যিখিনি মহৎ বৰঙণি আগবঢ়ালে, এই কথা আমি যুগে যুগে মনত ৰাখিবই লাগিব। আৰু কলেজখনৰ যিটো লিগেচি, the quality legacy is being set up by those great legendary characters, and আমি সকলো সময়তে আমাৰ স্মৃতি জীয়াই ৰাখিব লাগিব, সজীৱ কৰি ৰাখিব লাগিব। আৰু তেতিয়াহে আমি আগন্তুক দিনত এই মহাবিদ্যালয়খন সুন্দৰভাৱে সজাই তোলাৰ বাবে আমি অনুপ্ৰেৰণা বুটলিবলৈ সক্ষম হ'ম, আৰু ইয়াৰ পৰা শক্তি বুটলিবলৈ সক্ষম হ'ম। গতিকে মোৰ আহ্বান থাকিল আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত, আপোনালোকে জীৱন গঢ় দিবৰ বাবে এই পবিত্ৰ শিক্ষা মন্দিৰত প্ৰৱেশ কৰিছে। গতিকে প্ৰতিটো মুহূৰ্তক আপোনালোকে সঠিকভাৱে মূল্যাংকন কৰিব। টাইম ইজ গড, মে সময় হওঁ। গতিকে সময়ৰ যদি আপুনি মৰ্যাদা দিয়ে, সময় আপোনাক মৰ্যাদা দিব। সময় যদি আপুনি আওকাণ কৰে, সময় আপোনাক আওকাণ কৰিব। সময় সফলতা, সময় বিফলতা, সময় সুখ, সময় দুখ, সময় আন্ধাৰ, সময় ৰাতি দিন। গতিকে এই কথাবিলাক আমি মনত ৰাখি জীৱন গঢ় দিবৰ বাবে প্ৰতিটো মুহূৰ্তক আমি সঠিকভাৱে মূল্যাংকন কৰি নিজৰ কৰ্মপথাৰত নিজক সঠিকভাৱে প্ৰয়োগ কৰি পেলাই কঠোৰ পৰিশ্ৰমৰ যোগেদি নিজৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ লগে লগে সমাজখন নিৰ্মাণ কৰা, দেশখন নিৰ্মাণ কৰাৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। আমি মহাবিদ্যালয়ত আমি পঢ়ি থাকোঁতে হোষ্টেলত আছিলোঁ। হোষ্টেলত আপোনালোকে থকাবিলাকতো জানে নহয়, এতিয়া অৱশ্যে নাজানো হোষ্টেল কণ্ডিশ্যন কেনেকুৱা। আগতে আমাৰ হোষ্টেলত ব্যৱস্থা আছিল, আমি নিজে মনিটৰ আছিলোঁ মই এইখন হোষ্টেলত। আৰু তেতিয়া গাৰ্ল হোষ্টেল আৰু বয়জ হোষ্টেল আমি মাজে মাজে বহি থাকোঁ একেলগে, আৰু আমাৰ মাজত অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান হয়। আৰু তেতিয়া পইচা তুলি সকলোৱে মিলি আমি এসাঁজ খাওঁ, মত বিনিময় কৰোঁ। আমাৰ মাজত যিটো বন্ধুত্ব গঢ় লৈ উঠিছিল, সেই বন্ধুত্বই
মানৱীয় ধ্যান ধাৰণাক শক্তিশালী কৰাত সহায় কৰিছিল আৰু কলেজ বুলি ক'লে এটা পৰিয়াল এখন সমাজ যিখন সমাজৰ সুস্থতা যিখন সমাজৰ দৃঢ়তা যিখন সমাজৰ চৰিত্ৰ মানুহে চাব বিচাৰে গতিকে সেইখন সমাজ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ উল্লেখযোগ্য অৱদান থাকিব লাগিব আৰু কলেজ এই মহাবিদ্যালয়ত পঢ়ি থাকোঁতে যদি আপোনালোকে ভাল বন্ধুত্ব গঢ় দিব নোৱাৰে তেতিয়া ভৱিষ্যতৰ দিনত বহুত অসুবিধা হয় জীৱনটো আগুৱাই নিবৰ বাবে কাৰণ মানুহে সমাজ পাতিহে জীৱন নিৰ্বাহ কৰিব লাগিব মেন ইজ এ ছ'চিয়েল এনিমেল আমি সামাজিক প্ৰাণী সমাজ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ সমাজ লাগিবই সমাজ মানে এইখনেই সমাজ এইখন সমাজৰ সৌন্দৰ্যবোধ থাকিলে সমাজখনে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আৰু এইখন সমাজৰ পৰা এজনে আন এজনৰ পৰা বহুত শিকিব লগা আছে গতিকে পৃথিৱীৰ বুকুত আজি মানৱ সমাজখনে যদি একবিংশ শতিকাত মৰ্যাদা সহকাৰে দক্ষতাৰে পদাৰ্পণ কৰিছে ইয়াৰ অন্তৰালত এই অনুভূতিবিলাক আছে কাৰণ পৃথিৱীৰ বুকুত মানৱ প্ৰেমী আজি মানৱ সমাজখনক যেনেধৰণে ধৰি ৰাখিছে আমাৰ বিভিন্ন দেশৰ বিভিন্ন বৈদেশিক নীতি আছে ফৰেন পলিচি আছে কিন্তু তৎসত্ত্বেও পৃথিৱীৰ মানৱ সমাজে আজি আপোনালোকে ইউএনৰ দৰে যিবিলাক বিশ্ব মঞ্চ এই মঞ্চবিলাকত সকলোৱে এটি কথা একেমুখে স্বীকাৰ কৰে যে আমি মিলাপ্ৰীতি থাকিব লাগিব অধ্যয়ন কৰোঁ মূল্যাংকন কৰোঁ তেতিয়াহ'লে আমি বুজি পাম যে সমাজ বুলি ক'লে আমাৰ সামাজিক প্ৰাণী হিচাপে আমাৰ দায়িত্বটো কি হোৱাট কণ্ট্ৰিবিউশ্যন I could render, I could extend to the societal growth, to the value-based societal growth. এই কথাখিনি আমি সকলোৱে নিশ্চিতভাৱে ভালদৰে বুজি পাব পাৰোঁ গতিকে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে এই অধ্যয়ন কৰি থাকোঁতে মহাবিদ্যালয়ত ভালদৰে বন্ধুত্ব গঢ় লওক আপোনালোকৰ মাজত ফ্ৰেণ্ডশ্বিপ ডেভেলপ কৰক আৰু তেতিয়াহ'লে এই এক্সচেঞ্জ অফ আইডিয়া এক্সচেঞ্জ অফ থট এক্সচেঞ্জ অফ থিংকিং এই কথাবিলাকে বহু কথা আপোনালোকৰ মনৰ যদি খুদনি থাকে কিছুমান কথাত কনফিউজন থাকে এই কনফিউজন দূৰ কৰাৰ ক্ষেত্ৰত ই সহায় কৰে গতিকে সেইকাৰণে মই ভাবোঁ যে কলেজীয়া বন্ধু স্কুলীয়া বন্ধুবিলাক এৰাব নোৱাৰা লগৰী এইটো জীৱনৰ যোগে মানে প্ৰতিটো মুহূৰ্ততে মানুহে এই কথাবিলাক মনত পেলাই পেলাই জীয়াই থাকিবলৈ শক্তি বুটলে অনুপ্ৰেৰণা বুটলে উৎসাহ উদ্দীপনা বুটলে গতিকে সেইকাৰণে মই ভাবোঁ যে দিছ ইজ দ্য বেষ্ট পিৰিয়ড অফ ইয়ৰ লাইফ প্লিজ ট্ৰাই টু এক্সপ্ল'ৰ ইট ইন দ্য বেষ্ট পচিবল মেনাৰ ভেৰি মাছ পজিটিভ ইউ শুড বি অল দ্য টাইম সকলো কথা ইতিবাচক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব লাগে কেতিয়াবা হয় আমাৰ কলেজৰ ল'ৰা ছোৱালীবিলাকৰ মাজত তৰ্ক বিতৰ্ক হয় স্বাভাৱিক কথা ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ এ হিউমেন ছ'চাইটি কেতিয়াবা এজনে আনজনক কিছুদিনৰ কাৰণে নামাতাকৈ থাকোঁ এইটোও সঁচা কথা কিন্তু নমতাৰ পাছত যেতিয়া মাতিবলৈ আৰম্ভ কৰোঁ তাত যিটো আন্তৰিকতা গঢ় লয় সেইটো পাহৰিব নোৱাৰা ইটছ বিকাম চ' মেমৰেবল চ' টাচিং গতিকে সেইকাৰণে মই ভাবোঁ যে এই মুহূৰ্তটো আপোনালোকে সঠিকভাৱে মূল্যাংকন কৰিব কাৰণ আমি পঢ়ি থাকোঁতে আমাৰ মুৰলী বুলি এজন আছিলে মোৰ হেড ৰান্ধনি মুৰলীৰ ওপৰত আমি ইমান নিৰ্ভৰশীল যিদিনা খাচী মাংস আনে চব মানে আমাৰ ল'ৰাবিলাকে আজি কেঁচা আজি মাংস আছে সেই মাংসটো কি হয় তেতিয়া লিমিটেড থাকে নহয় সৰু সৰু টুকুৰা কৰা হয় ষ্টুডেণ্ট বহুত আছে তাৰপিছত তাত আলু দিয়ে আৰু পানী বেছিকৈ দিব লগা হয় উপায় নাই লিমিটেড এৰেঞ্জমেণ্ট আমি যেতিয়া খাবলৈ যাওঁ এথালি ভাত আৰু ইফালে এটা বাতিত তাত আমি চাওঁ যে মাংসটো কেনেকৈ উলিয়াব পাৰি মানে আফটাৰ গোয়িং থ্ৰু চাম ষ্ট্ৰাগল তাতে হয় ইউ উইল ডিছকভাৰ চাম পিচেছ স্মল পিচেছ অফ মাটন এণ্ড ডেট ইজ দ্য হায়েষ্ট লেভেল অফ ছেটিছফেকশ্যন আৰু এই যোনখিনিকে সানি পিটিকি পেলাই আমি খাওঁ ডেট ইজ দ্য ৱে উই হেভ এনজয়ড আৱাৰ লাইফ গতিকে সেই মুহূৰ্তবিলাক হয় তাত আৰু স্পৃহা থাকে প্ৰৱণতা থাকে বেছি খোৱাৰ বেছি মাংসটো যদি দুটুকুৰামান বেছি দিলে সেইকাৰণে মুৰলীৰ লগত অলপ দুষ্টি আমি কৰিছিলোঁ
কিন্তু তাৰ মাজতে মানুহেতো কাৰোবাৰ প্ৰতি কিছু ভাল পোৱাটো বেছি থাকিব পাৰে, আন্তৰিকতা থাকিব পাৰে। সেই হিচাপে আমি মেনেজ কৰিছিলোঁ, হয়নে? গতিকে সেই মুহূৰ্তবিলাক এতিয়াও মই যেতিয়াই সেইবিলাক মুহূৰ্ত মনলৈ আনো, মই ইমান আই ফিল চ' ফ্ৰেছ এণ্ড চ' ষ্ট্ৰং। গতিকে সেই মুহূৰ্তবিলাক ইমান শক্তিশালী মানৱীয় মুহূৰ্ত, যিবিলাকে মানুহক জীৱনৰ বাটত ইতিবাচক দৃষ্টিভংগীৰে চিন্তা কৰা আৰু জীয়াই থকাৰ বাবে অনুপ্ৰেৰণা যোগায়। গতিকে সেই কিন্তু মই যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰোঁ বিভিন্ন সভা সমিতিৰ, গতিকে এই কথাবিলাক মনলৈ আহে। আৰু সঁচাকৈ কলেজীয়া দিন বা স্কুলীয়া দিন গল্ডেন পিৰিয়ড অফ হিউমেন লাইফ বুলি কয়। গতিকে এই যে আপোনালোকে ছাত্ৰ ছাত্ৰী হিচাপে যিটো মুহূৰ্ত আপোনালোকে আজি তাৰিখত পাইছে, মই ভাবোঁ যে আপোনালোকৰ জীৱনৰ বাটত এইটো আটাইতকৈ সোণালী স্মৃতি হিচাপে ৰৈ যাব। এইটোৱে সোণালী দিন। তাৰপাছত আপোনালোকে ব্যক্তিগত হৈ যাব, প্ৰায় ইণ্ডিভিজুৱেল হৈ যোৱা যায়, বহুত কমিটমেণ্ট আহি যায়, বহুত ৰেছপনচিবিলিটি আহি যায়। আৰু আজি তাৰিখত আপোনালোকৰ হাতত যিটো সময় আছে, সেই সময়টো ভৱিষ্যতলৈ আপোনালোকে কোনোবা এটা ঠাইত ষ্টাব্লিছ হৈ যোৱাৰ পাছত আপোনালোকে তেনেধৰণে সময় দিব নোৱাৰিব। গতিকে সেইকাৰণে এই মুহূৰ্তটোক আপোনালোকে সৎ ব্যৱহাৰ কৰে আৰু ইয়াত যিমান পাৰে সুন্দৰ স্মৃতি গঢ় দিয়ক, ভাল লগা স্মৃতি গঢ় দিয়ক, যিবিলাক স্মৃতিয়ে এখন সমাজক সৌন্দৰ্যবোধ প্ৰদান কৰিব পাৰে, যিবিলাক স্মৃতিয়ে এখন সমাজক সজীৱ কৰিব পাৰে, সক্ৰিয় কৰিব পাৰে, সতেজ কৰিব পাৰে। মই ভাবোঁ যে সেই পৰ্যায়লৈকে জীৱনটো আগবঢ়াই নিয়াৰ বাবে প্ৰয়াস কৰিব লাগিব। মই এতিয়া আয়ুষ মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাই আছোঁ ভাৰতবৰ্ষৰ। আপোনালোকে জানেনে আয়ুষটো? জানে নাজানে? কোনোবাই জানেনে? কোনে জানে? কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত কোনোবাই হেৰি টেনিছ কানৈ মহাবিদ্যালয়ে জন্মলগ্নৰ পৰা অসমৰ শিক্ষা জগতত, বৌদ্ধিক জগতত, ক্ৰীড়া জগতত আৰু সাংস্কৃতিক জগতত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। ৭৭ বছৰ সম্পূৰ্ণ কৰা এই মহাবিদ্যালয়খনত ময়ো ইয়াত অধ্যয়ন কৰাৰ সৌভাগ্য বুটলিছিলোঁ। গতিকে মই জন্মলগ্নৰ পৰা যিসকল মহান ব্যক্তিয়ে এই শিক্ষানুষ্ঠানখন গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে, মই সকলোৰে প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল এই পৃথিৱীত নাই তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি লক্ষী দত্ত ডাঙৰীয়া হওক, যোগীৰাজ বসু হওক, এনেধৰণে মহান বহু ব্যক্তিয়ে এই শিক্ষানুষ্ঠানত তেখেতসকলৰ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে। গতিকে আগন্তুক দিনত অসমকো বিশ্বৰ বুকুত শক্তিশালী কৰাৰ ক্ষেত্ৰত বহু দায়িত্ব আছে এই কানৈ মহাবিদ্যালয়। মই ভাবোঁ যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই পৃথিৱীখনত আগন্তুক দিনত এই মহাবিদ্যালয়খন নতুন নতুন পাঠ্যক্ৰম ইয়াত সংযোজিত কৰি উঠি অহা প্ৰজন্মক বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ দক্ষতা বিকাশ ঘটাই বিশ্বৰ বুকুত মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত এই মহাবিদ্যালয় উল্লেখযোগ্য বৰঙণি আগবঢ়াব। আৰু মই যিহেতুকে ইয়াত অধ্যয়ন কৰিছিলোঁ, গতিকে আগন্তুক দিনত মই ইয়াত জিমনেছিয়াম ছেক্ৰেটাৰী আছিলোঁ, ইয়াত মই ক্ৰিকেটো খেলিছিলোঁ, মই ষ্ট্ৰংমেনো আছিলোঁ। গতিকে আজি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা মোক কৈছে যে ইয়াত জিমনেছিয়াম হল এটা বনাব লাগে। গতিকে সেইকাৰণে আগন্তুক দিনত ছাত্ৰ ছাত্ৰীৰ বাবে ইয়াত জিমনেছিয়াম হল এটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আমাৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হ'ব। আমাৰ ডক্টৰ শশীকান্ত শইকীয়া এই মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ, তেখেত অত্যন্ত দক্ষতা সহকাৰে কাম কৰি আছে। সকলো সতীৰ্থ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক লগত লৈ, গতিকে মই ভাবোঁ যে আজিৰ তাৰিখত কানৈ মহাবিদ্যালয়ে নিশ্চিতভাৱে তেখেতসকলৰ স্থিতি সবল কৰাৰ ক্ষেত্ৰত বহু পৰিশ্ৰম কৰিছে। মই আশা ৰাখিছোঁ যে ভৱিষ্যতৰ দিনত এইখন মহাবিদ্যালয় এনেধৰণে সফলতা আগুৱাই যাওক
আৰু আমাৰো প্ৰাক্তন ছাত্ৰ হিচাপে যিখিনি দায়িত্ব আছে, আমাৰ চৰকাৰ থকা দায়িত্বশীল মন্ত্ৰী হিচাপে যিখিনি দায়িত্ব আছে, আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যিখিনি আমাৰ কৰণীয় আছে, নিশ্চিতভাৱে আমি সময়ে সময়ে এই ক্ষেত্ৰত আমাৰ কৰণীয়খিনি আমি কৰি যাম।